চৰকাৰ শব্দটো এনেকুৱা এটা শব্দ মানে বিৰাট প্ৰকাণ্ড শব্দ চৰকাৰ। হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে বিডি বিকাশ ব্লগ। আপোনালোকলৈ স্বাগতম জনালোঁ। আজি আপোনালোকক মানে দুটামান চৰকাৰৰ বিষয় ক'বলৈ বিচাৰিছোঁ, যদি আপোনালোকে বেয়া নাপায়। মানে জীৱনটোত বস্তুৰ দাম বাঢ়িয়ে যাই আছে, বহুত বাঢ়ি যাই আছে। ইফালে পেট্ৰলৰ দাম এনেকুৱা হৈছে, মানে কি ক'ম আৰু, বাইক চলাবৰ ইচ্ছা নোহোৱা হৈ গৈছে। চৰকাৰ শব্দটো এনেকুৱা এটা শব্দ মানে বিৰাট প্ৰকাণ্ড শব্দ চৰকাৰ, কিন্তু মানুহক ঠগাই আছে চৰকাৰে। যিটো বস্তুৰ দাম বাঢ়িছে সেই বস্তুটো আৰু ঘূৰাই নাহে কম দামত, সেইটো বাঢ়ি যাই থাকিব। আজি 100 টকা হৈছে, কাইলৈ 120 টকা হ'ব, 30 টকা হ'ব, কিন্তু দাম কোনো দিন নকমে। তো অসমবাসী ৰাইজ, আপোনালোকক এটাই কথা বিচাৰিছোঁ ক'বলৈ, যে অসমতকৈ বাংলাদেশ বহু ওপৰত গুচি গৈছে। কিহৰ কাৰণে ওপৰত গৈছে আপোনালোকেও জানে হয়তো। আজি মই আপোনালোকক ভিডিঅ' বনাই হয়তো চৰকাৰৰ বিষয়ে এনেকুৱাকৈ কিবা কিবি ক'লোঁ, তো আপোনালোকে বেয়া নাপাব। কথাটো ক'ব লগা হৈছে যে বস্তু এনেকুৱা দাম বাঢ়িছে, কি ক'ম। পেট্ৰল গাড়ী চলাবৰ ইচ্ছা নোহোৱা হৈ গৈছে। 35-30 কিলোমিটাৰ বাইক এখন নচলোৱাকৈ চাইকেল মাৰিওতো যাব নোৱাৰোঁ। বাইকত তেল ভৰাই যাব লাগিব, কিন্তু দিনটোত 400 টকা পাওঁ। 107 টকা তেলত যায়, 200 টকা যায় মিঠাতেলত। কিমান থাকিব? 100 টকা হাতত থাকিব। তো এনেকুৱা হৈ আছে বৰ্তমান জীৱনত, এনেকুৱা পৰিৱেশ হৈছে। বস্তুৰ দাম 400 টকা দিনটোত পাওঁ, ইফালে শেষ। একদিনৰ টকা একেদিনাই শেষ হৈ যায়। কিয় যায়? কিহৰ কাৰণে 400 টকা একেদিনে গুচি যায়, মানে দিনটোৰ হাজিৰা গুচি যায়। অসম চৰকাৰক মোৰ এটাই অনুৰোধ জনালোঁ যে বস্তুগিলাৰ অলপ হ'লেও দামটো কমাই দিয়ে যেন। ময়ো দুখীয়া, কিন্তু মোতকৈও দুখীয়া মানুহ আছে, যিসকল মানুহে দিনটোত হাজিৰা পায় 300 টকা বা 350 টকা। তেওঁলোকৰ কেনেকুৱা এটা ঘৰত পৰিৱেশ হৈ যায়, কেনেকুৱা পৰিস্থিতি চলি যায়। তো আপোনালোকে অলপ ভালকৈ ভাবিব। চৰকাৰৰ আগত মই নমস্কাৰ জনালোঁ যে বস্তুৰ দাম অতি শীঘ্ৰে কমাই দিয়ে। তো অসমবাসী ৰাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টি ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম। বাই বাই।